এটা বিশেষ দিনত আৰু এডোখৰ বিশেষ ঠাইত ভকতসকলে লোৱা নামৰ এটা সৰু অংশৰে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আৰু সেই বিশেষ দিনটো বা সেই বিশেষ ঠাইডোখৰ কি হয় সেইখিনি আপোনালোকক জনাম অলপ সময়ৰ পিছতে কিন্তু তাৰ আগতে আপোনালোক সকলোকে পুনৰবাৰ উদিতা ষ্টাইৰী চেনেলৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু লগতে এটা ৰিকুৱেষ্টো কৰোঁ যদিহে আপুনি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিব লগা নতুন ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকিব এতিয়া আছোঁ যোৰহাটৰ ঘৰত একচুৱেলি মই যোৰহাটৰ ঘৰলৈ মাঘৰ বিহুতে আহিলোঁ মাঘৰ বিহুৰ উৰুকাৰ দিনা আহিলোঁ আৰু তেতিয়াতো মই মাজুলীত আছিলোঁ মাজুলীৰ ঘৰৰ পৰা মই আৰু দিয়া আহিলোঁ ভাইটিয়ে থৈ গ'লেহি আগবঢ়াই আৰু ইফালৰ পৰা মানে গুৱাহাটীৰ পৰা আহিলে হাজবেণ্ড কিন্তু হাজবেণ্ড দুদিনহে থাকিলে যিহেতু তেওঁৰ অফিচ ছুটি নাই সেইকাৰণে তেওঁ গ'লগৈ দুদিন থাকি আৰু তেতিয়াৰ পৰা মই আৰু দিয়া আছোঁ ইয়াতে এতিয়া আজিৰ ব্লগটো মই যোৰহাটৰ পৰা আৰম্ভ কৰিছোঁ মাঘৰ বিহুত বৰ বিশেষ একো ব্লগ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ গাটো ইমান ঠিক নাছিল এতিয়াও চাগে মাতটো ধৰিব পাৰিছে অলপ ভাগি আছে তথাপিও নতুন এটা ব্লগ আজি আৰম্ভ কৰিছোঁ শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু এতিয়া খুবেই ব্যস্ত হৈ আছোঁ ভাত বনাবগৈ লাগে সোনকালে দিয়া আছে ককাকৰ লগত বাহিৰত অকণমান আপোনালোকক দেখাম বাৰু দিয়াই কি কৰি আছে আৰু তাৰপিছতে মই খুব লৰালৰিকৈ আজি ভাতকেইটা বনাব লগা হ'ল কাৰণ আহি আছে মোৰ বিশেষ আলহী একেবাৰে মানে বহুত দিনৰ পিছত বছৰৰ পিছত লগ পাম কোন আলহী আহে সেইখিনি মই এইটো ভ্লগত দেখাম আপোনালোকক গতিকে চাই থাকিব ভ্লগটো শেষলৈকে ব'লক তেনেহ'লে আজিৰ ভ্লগটো আৰম্ভ কৰি দিওঁ এতিয়াৰ পৰাই আৰু এতিয়া ৰাতিপুৱা মানে 11টা বাজি গ'ল গতিকে দুপৰীয়াৰ ভাতটো জল্দি মই বনাই লওঁগৈ শাক কটাও হৈ গ'ল মাছ ভজাও হৈ গ'ল এতিয়া মাছ ভজা কেৰাহীখনতে যিখিনি তেল ৰৈ গৈছিল তাতে অকণমান তেল দি পাঁচফোৰণ দিলোঁ তাৰপিছত এতিয়া মিহিকৈ এটা কাটি লোৱা বিলাহী ইয়াত গলাই লৈছোঁ আৰু অকণমান গলিবৰ কাৰণে ঢাকোন দি দিলোঁ বিলাহীখিনি ভালকৈ গলি যোৱাত ইয়াতে যিখিনি পালেং পাত কাটি থৈছিলোঁ সেইখিনি মিলাই দিছোঁ লগতে যোগ কৰি দিছোঁ হালধি আৰু জোখ অনুসৰি নিমখ যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে আপোনালোকে দেখা পাইছে চাগে যে মই বনোৱা বস্তুবিলাকত মছলা একেবাৰে কমকৈ ব্যৱহাৰ কৰোঁ সেইকাৰণে ইয়াতো মছলা দিয়া নাই যেটো শাকৰ আঞ্জা অকণমান মছলা নিদিয়াকৈ বনাইছোঁ আৰু এয়া পালেং শাক আৰু বিলাহীখিনি ভালকৈ গলি গলত ইয়াতে মই এতিয়া যোগ কৰি দিছোঁ দুটা পকা বগৰী আমি এনেকৈ খাই ভাল পাওঁ সেইকাৰণে বগৰী দুটা যোগ কৰি দিছোঁ অকণমান টেঙা হ'বৰ কাৰণে আৰু এনেও মাছৰ লগত মানে পালেং শাক বনালে খাই ভাল লাগে মাছৰ জোলখন গোটেইখিনি বস্তু গলি যোৱাত ইয়াতে এতিয়া ভাজি থোৱা মাছখিনি যোগ কৰি দিলোঁ অকণমান সময় ঢাকোন দিলোঁ তাৰপিছতে ঢাকোন উদঙাই এতিয়া মই এয়া দি দিছোঁ পানী মোৰ আজি পানীখিনি ঠাণ্ডা পানী হ'ল কিন্তু গৰম পানী দিলে আঞ্জাখনৰ সোৱাদটো বেছি ভাল লাগে মোৰ গৰম পানী কৰিবলৈ সময়ে নহ'ল সেইকাৰণে ঠাণ্ডা পানীকে দি দিলোঁ আৰু এয়া অলপ সময় উতলিবলৈ দিছোঁ এতিয়া অলপ সময় উতলাৰ পিছতে মই গেছটো অফ কৰিব পাৰিম আৰু আমাৰ আঞ্জাখনো ৰেডি হৈ যাব আঞ্জাৰ গেছটো অফ কৰাৰ পিছতে এতিয়া এইখিনি মই যোগাৰ কৰিছোঁ প্ৰসাদ ইয়াৰ লগতে পিঁয়াজ নহৰু আদা জলকীয়া আৰু ধনিয়া যোগ কৰিছোঁ এই গোটেইখিনি বস্তু মই এতিয়া ভালকৈ গ্ৰাইণ্ড কৰি ল'ম গ্ৰাইণ্ড কৰা হৈ গ'ল আৰু এতিয়া এটা এটাকৈ পকৰি বনাই গৈছোঁ পকৰি বনোৱা হৈ গৈছে এতিয়া পকৰি বনোৱা কেৰাহীখনতে যিখিনি তেল ৰৈছিল তাতে আৰু অকণমান তেল যোগ কৰি দিছোঁ অকণমান মাছৰ পেটু আছে গতিকে পেটুখিনিও বেঙেনা দি ভাজি লওঁ মাছ ভাত এইবিলাক বনাই হৈ গ'ল এতিয়া বাহিৰলৈ আহিছোঁ এয়া আছে কাপোৰ দিয়া কাপোৰ অলপ মেলিবলৈ আছে মেলিবলৈ আহিছোঁ ইফালে সেইখিনিতে ককাকৰ লগত দিয়াই খেলি আছে
চ' কাপোৰখিনি মেলি আহোঁগৈ তাৰপিছতে দিয়াৰ লগত অকণমান ককাহঁতৰ লগত খেলিম আৰু দেন দিয়াক মই চাফ চিকুণ কৰিবগৈ লাগিব যিহেতু আলহী আহি আছে গতিকে চাই থাকিব এতিয়া মই কাপোৰখিনি মেলি লওঁগৈ তাৰপিছতে অকণমান আপোনালোককো দিয়াইনো কেনেকৈ খেলি আছে দেখাম বাৰু চাই থাকিব Au, 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 au. Ai, gầy. Ai, 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 ai. Quá không đó. এইফালে কোনে লৈছে ধুনু চোলা আনি পেলাই পিন্ধাই দিছে নেকি তোমাক ধুনু চোলা আনি পিন্ধাই দিছে নি ইছু অঁ চ' আলহী আহিলে অলপ সময়ৰ পিছতে আপোনালোকৰ লগতো চিনাকি কৰাই দিম বাৰু কিন্তু এতিয়া যাওঁ পাকঘৰলৈ মা লাগি আছে চাহত গতিকে ময়ো অকণমান চাহ তাহত লাগি দিওঁগৈ তাৰপিছতে আপোনালোকৰ লগতো চিনাকি কৰাই দিম ৰুটি ভাজিবলৈ লৈছোঁ তেওঁলোক ৰুমত বহি আছে খুব লৰালৰিকৈ ৰুটিকেইখন ভাজি লওঁ মায়ে ইয়াত বেলি থৈ গৈছে বাকী বনাই লওঁ তেনেহ'লে হাই কৈ দে হাই এইফালে কোন আহিছে খাই লওক এইজনী হয় মৃণালী মোৰ ফ্ৰেণ্ডজনী এই দিছিলে টেডিটো দিয়াৰ কাৰণে ডিব্ৰুগড়ৰ পৰা যে পঠাইছিলে বুলি দেখাইছিলোঁ আপোনালোকক কৈছিলোঁ চ' এয়া হয় বহুত দিনৰ পিছত মানে 3 বছৰৰ পিছত আমি লগ পাইছিলোঁ বহুত টাইম মিলাই আজি আহিছোঁ আৰু এতিয়া আকৌ যাবৰ হ'লেই আৰু তাই বহুত ভাল খবৰ এটাও আছে তাই হাইস্কুলত পালে চ' সেয়া আৰু দিয়াকো লগ পালোঁ বহুত বেছি মৰম লগা সদায় ফটোত দেখি থাকোঁ ভিডিঅ'ত দেখি থাকোঁ হয় নে আজি লগ পালোঁ আৰু পাৰ্চনেল ভিডিঅ'জবিলাক চবেই ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বহুত ভাল ফ্ৰেণ্ড হয় আজি মনত পৰিছে একদম মানে আগৰ কথাবিলাক মনত পৰি দুইজনী পাগল হৈ গৈছোঁ কিন্তু এতিয়া সময় নাই বেছিকৈ পাতি থাকিবলৈ তথাপিতো এতিয়া মই ভিডিঅ'টো এইখিনিতে ৰাখোঁ অকণমান কথা পাতোঁ তাৰপিছত এইখিনি যাবগৈ অলপ সময় থকাৰ পিছতে তেওঁলোক গ'লগৈ আৰু এতিয়া ময়ো এয়া ফ্ৰেছ হৈ অকণমান ৰুমতে বহিছোঁ ৰিয়েলি কৈছোঁ আজি দিনটো মানে পিছবেলাটো বহুত ভালকৈ পাৰ কৰিলোঁ সম্পূৰ্ণ 3 বছৰৰ পিছত আমি দুজনী লগ হৈছোঁ আমি মাষ্টাৰ্ছ একেলগে কৰিছিলোঁ একেটা হোষ্টেলতে আমি দুইজনী আছিলোঁ গতিকে আমি খুব ভাল ফ্ৰেণ্ড হয় আৰু আজি তাইৰ হাজবেণ্ডো অহাৰ কাৰণে ভাল লাগিল সময় কমকৈ পাইছিলোঁ যদিও যিখিনি সময়ত লগ পালোঁ সেইখিনি সময় মানে বহুত বিশেষ হৈ থাকিলে গতিকে সেয়াই আৰু দিনটো ভালে ভালে পাৰ কৰিলোঁ বাকী আজিৰ এই ভ্লগটো আৰম্ভণিতে আপোনালোকক ভকতসকলে নাম লৈ থকা অকণমান ভিডিঅ' ক্লিপ দেখাইছিলোঁ আৰু কৈছিলোঁ যে এটুকুৰা বিশেষ ঠাইত আৰু এটা বিশেষ দিনত সেয়া নাম লৈ থকা হৈছিল একচুৱেলি আমাৰ ইয়াতে মানে হাজবেণ্ডৰ জেগাত ঘৰৰ ওচৰতে যিখন পথাৰ আছে সেই পথাৰখনতে মাঘৰ বিহুৰ মেজি ধৰা হয় গতিকে মেজিৰ জুইৰ ওচৰতে ভকতসকলে নাম লয় আৰু সেইখন হ'ল এখন মুকলি পথাৰ প্ৰতি বছৰে তাতে মানে তেনেকৈ মেজি ধৰা হয় আৰু তাতে নাম কীৰ্তন কৰে তেওঁলোকে গতিকে আমি তালৈ গৈছিলোঁ গোটেই পৰিয়ালটো দিয়াৰ যিহেতু এবাৰ প্ৰথম মাঘৰ বিহু গতিকে দিয়াকো লৈ গৈছিলোঁ দিয়াই সেৱা ল'লে গতিকে সেয়াই আছিল বিশেষ ঠাই আৰু সেই বিশেষ দিনটো যিহেতু মাঘৰ বিহু বুলি এইখন ঘৰৰ পৰা ভ্লগ বা ভিডিঅ' একো কৰিবলৈ নহ'ল সেইকাৰণে সাঁচি ৰখা সেই ভিডিঅ' ক্লিপটোকে মই আজি এইটো ভিডিঅ'ত যোগ কৰি দিলোঁ গতিকে সিমানেই আছিল আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ ইমানখিনিতে মই আজিৰ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ শেষত আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলো ভালে থাকক আৰু সুস্থ থাকক পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে কেইদিনমানৰ পিছত আকৌ আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই ধন্যবাদ